নমাটি গাঁৱত সাৰ্বজনীন ত্ৰয়োদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যাৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰা। নগাঁও জিলাৰ হাতীচুং নমাটি গাঁৱৰ জুৰিয়া নামঘৰত যোৱা 4 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাৰ্বজনীন ত্ৰয়োদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আজি সামৰণি পৰে। নমাটি গাঁৱৰ জুৰিয়া নামঘৰত যোৱা 4 এপ্ৰিলৰ পুৱা প্ৰাতঃ প্ৰসংগ, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসংগ, পাঠ প্ৰসংগ, নাম প্ৰসংগ, ভাগৱত স্থাপন, শ্ৰৱণ কীৰ্তনৰ পাছত আজি পুৱা ভাগৱত পাঠ সামৰণি পৰে। সামৰণিৰ লগতে অনুষ্ঠিত হোৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীত গায়ন বায়ন, আইমাতৃ, কণ কণ শিশুৰ কৃষ্ণ, ৰাম, শিৱ আদি বিভিন্ন সাংস্কৃতিক বেশভূষাৰে অনুষ্ঠানটি পৰিৱেশ সুন্দৰ কৰি তোলে। উল্লেখ্য যে অসমীয়াৰ বাপতি সাহোন 7 বিহুৰ প্ৰাক মুহূৰ্তত এই বৃহত্তৰ অঞ্চলৰ ভকত বৈষ্ণৱ মত্ত হৈ পৰিছে মহাভাগৱত শ্ৰৱণ কীৰ্তনত। বিগত দিনকেইটাত গাঁৱত মহাভাগৱত পাঠৰ মধুৰ গুঞ্জনত আকাশ বতাহ মুখৰিত হৈ পৰিছে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বান্ধৱলৈ আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকৰ প্ৰেৰণা সহায় সহযোগিতাৰে আমি এইবাৰ ত্ৰয়োদশ বাৰ্ষিক হিচাপে অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আজি তাৰ অন্তিম দিন আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাই আমাৰ মূলধন আৰু সেইসকলৰ সহযোগিতা কৃপাতেই আমি এই অনুষ্ঠানসমূহ পৰিচালনা তথা অনুষ্ঠিতকৰণত আমি সুবিধা লাভ কৰিছোঁ। আমাৰ ত্ৰয়োদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা হিচাপে ব্যাখ্যাকাৰক হিচাপে আমাৰ সুদূৰ চাপৰমুখৰ পৰা শ্ৰীযুত পংকজ তামুলী বাপজনাই আহি আমাৰ ভক্তপ্ৰাণ বাপ বান্ধৱক পৰম সুন্দৰ আৰু শ্ৰুতিমধুৰ ব্যাখ্যা প্ৰদান কৰি আমাক এটা উদ্বুদ্ধ কৰি আমাৰ এটা ভক্তিমন্ত পৰিৱেশৰ সৃষ্টি কৰিছে। সুদূৰ বটদ্ৰৱাৰ থান পৰিচালনা সমিতিৰ মান্যবৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা বাপজনা আমাৰ মাজত উপস্থিত হৈ তেখেতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাভাগি উদ্বোধন কৰিছে, আমাক প্ৰেৰণা যোগাইছে, কলা সংস্কৃতিৰ বিষয়ে বহু তত্ত্বগধুৰ ভাষণ আমাক প্ৰদান কৰিছে। আমি তেখেতৰ এই ভাষণক তেখেতক সম্বৰ্ধনা জনাইছোঁ আৰু আমি তেখেতৰ চৰণত কৃতজ্ঞতাৰ সেৱা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠান ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ্থে হৈছে আৰু জনহিতাৰ্থে হৈছে, জনমংগলাৰ্থে হৈছে। আমি এই অনুষ্ঠানবিলাক পৰৱৰ্তী কালতো পাতি যাব পাৰোঁ যাতে, তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। আজি ঠিক 5 বজাৰ লগে লগে ধৰ্মধ্বজা অৱতম্বিতকৰণৰ যোগেদি আমাৰ এই অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব। এতিয়া প্ৰসাদ দৰ্শন হৈছে, ইয়াৰ পাছতে নাম প্ৰসংগ হ'ব, খোল প্ৰসংগ হ'ব আৰু আমি সমূহ ভকতে একেলগে সগুহোৱা নাম গাম আৰু একেলগে আমি এমুঠি আহাৰ প্ৰসাদ হিচাপে ইজনে সিজনে গ্ৰহণ কৰিম। এই যিটো ভাৱৰ ধ্যান ধাৰণা, এই ধ্যান ধাৰণা আপোনালোকক সকলোকে উদ্বুদ্ধ কৰক, আমাক প্ৰেৰণা যোগাওক আৰু সকলোকে এই অনুষ্ঠানলৈ আহ্বান জনাই আমি আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ।